আগতে মই বৰ্ণালী চেনেললৈ স্বাগতম জনাইছোঁ। মই মূলা আচাৰ বনাম। এয়া বাকলি গুচাইছোঁ। 4 কেজি লৈছোঁ মূলা। ধুই পেলাই মই পিচিছোঁ। পিহনাখনত এনেকৈ সৰু সৰুকৈ পিচিব লাগে। মই ৰাতিহে পিচিছোঁ। ৰাতি পিচিলে নিমখ দি জহাই থৈ দিলে পাছদিনাখন মেলিবলৈ ভাল হয়। সেইকাৰণে মই পিহনাখনত পিচি আছোঁ। আৰু সৰু সৰুকৈ থকা এই টুকুৰাকেইটা দেখিছোঁ যে মূলা, সেয়া মই ভাজি খাব পৰা নিচিনাকৈ মই সৰু সৰুকৈ কাটি দিম, পেলাই নিদিওঁ। এয়া মই এনেকৈ 2-3টামান আপোনালোকক পিচি দেখুৱালোঁ। এয়া গোটেইখিনি হৈ গ'ল পিছা। এয়া মই 2 চামুচ নিমখ দিছোঁ তল ওপৰ কৰি। আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া মই কাঁহী এখনে ঢাকি থৈ দিম। পিছদিনা ৰাতিপুৱা মই ডলাখনতে উলিয়াই কাষতে মই চেপি চেপি থৈছোঁ। বহুত পানী ওলায়। এনেকৈ থ'লে ভাল। আপোনালোকক সেইকাৰণে মই শ্বেয়াৰ কৰিছোঁ। এনেকৈ চেপি চেপি পানী বহুত ওলায়। আৰু দেখিছে আপোনালোকে সেয়া ডলাখন এতিয়া মই চেপা হৈ গ'ল। ধুনীয়া ফৰফৰীয়া হৈ গৈছে। মই এতিয়া ইয়াত হালধি 2 চামুচ দিম। হালধি 2 চামুচ দিলে ধুনীয়া কালাৰ এটা উঠে। আমাৰ ইয়াত বহুত বান্দৰৰ কাৰণে মেলিবলৈও দিগদাৰ। সেইকাৰণে মই হালধি দিছোঁ। হালধি দিলে বান্দৰে নাখায় আৰু নষ্টও নকৰে। ৰ'দ বহুত চোকা, এটা ৰ'দতে হৈ যাব। আপোনালোকে গম পাইছেই চাগে ৰ'দটো চোকা। মূলা আচাৰ এবাৰ বনাই খালে মানুহে দ্বিতীয়বাৰ খাবলৈ নাপাহৰে। আমি প্ৰত্যেক বছৰে অকণমান হ'লেও বনাওঁৱেই। মই এতিয়া ৰ'দত শুকাবলৈ দিছোঁ। এতিয়া এই মছলা দেখিছে, পাঁচফোৰণ, সৰিয়হ, ধনিয়া গুটি, জিৰা। পাঁচফোৰণত যিহেতু গোটেইখিনি থাকেই, তাতে মই শুকান জলকীয়া 2টা দি দিছোঁ। মই অকণমান সেমেকা ভাৱটো যোৱালৈকে ভাজিছোঁ। মোৰ হৈ গৈছে ভাজা। তাৰপিছত মই কাঢ়ি থৈছোঁ। সেই কেৰাহীটোতে মই এতিয়া মিঠাতেল অলপ গৰমাইছোঁ। মিক্সিত পিছা হৈ গ'ল। সম্পূৰ্ণকৈ মই গুড়ি কৰা নাই। খহটা খহটা ভাৱ আছেই। আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া মোৰ মূলাখিনি ৰেডি হৈ গ'ল। ইয়াতে মই গোলনেমু এফুটা এফুটাকৈ লৈছোঁ। হালধি অকণমান লৈছোঁ। পকা জলকীয়া, কেঁচা জলকীয়া মিলাই পেলাই দিছোঁ। নিমখ 1 চামুচ দিছোঁ। আৰু মছলা মই 5 চামুচ দিছোঁ। বাকীখিনি মই বেলেগ আচাৰত দিম। জলকীয়া আচাৰ মই 1 চামুচ দিম। জ্বলা হ'লে খাই বৰ ভাল লাগে। আৰু বেলেগ ভিনেগাৰ দিব নালাগে। এতিয়া মই গৰম কৰি থোৱা মিঠাতেলখিনি ঠাণ্ডা হোৱাত দি দিছোঁ। নেমুও দিব নালাগে, ভিনেগাৰো দিব নালাগে। যিহেতু মই গোলনেমু দিছোঁ, গোলনেমু দিলেও ভেঁকুৰ নালাগে। আৰু ভিনেগাৰ নিদিয়াকৈ বহুত দিন ৰাখিব পাৰিব, কাৰণ টেঙা জাতীয় বস্তু পৰিছে। আমাৰ চেনেলটো নতুন, একেবাৰে নতুন। আপোনালোকে যদি সহায় সহযোগিতা কৰে আমি আগুৱাই যাব পাৰিম। আমাৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিব বন্ধু বান্ধৱসকলক। আৰু তিতা চামুচ ব্যৱহাৰ নকৰিব কেতিয়াও। তিতা চামুচ ব্যৱহাৰ কৰিলে ভেঁকুৰ উঠে। বটল এটা মই ধুই ৰ'দত দিছিলোঁ। এতিয়া বটলটো মই শুকোৱাৰ পাছত ভৰাইছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে। এবটল হ'ল। পিছদিনা মই আকৌ ৰ'দত দিম বটলৰ পৰা উলিয়াই।
এয়া পুৰণা আচাৰ, যোৱা বছৰ আম, নেমু, জলফাই এয়া কেইবাবিধো মিক্স আছে। এয়া মই পাছদিনাখন আকৌ ৰ'দত দিছোঁ। এয়া নতুন আচাৰখিনি ৰ'দ নপৰিলে বেয়া হয়। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।